নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক টুডে নিউজ অসম 24 ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব নেৰানেপেৰা বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত সৃষ্টি হৈছিল প্ৰলয়নকাৰী বানৰ। বানৰ কবলত ৰাজ্যৰ 50 লাখতকৈ অধিক লোক। ইতিমধ্যে এই প্ৰলয়নকাৰী বানত প্ৰাণ হেৰুৱাইছে প্ৰায় 150 লোকে। ইপিনে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে বানাক্ৰান্তই। ইয়াৰ মাজতে আমাৰ মাজত আহি পৰিছে ৰাজ্যবাসীৰ বাবে আন এটা বেয়া খবৰ। আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব নেৰানেপেৰা বৰষুণ। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই শেহতীয়াকৈ সদৰি কৰিছে এই তথ্য। এই 4 দিনৰ ভিতৰত 3 দিন প্ৰবল বৃষ্টিপাত হ'ব বুলি সতৰ্কবাণী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। মুঠৰ ওপৰত অসমত 2 জুলাইলৈকে হ'ব নেৰানেপেৰা বৰষুণ। কেৱল অসমেই নহয়, উত্তৰ পূৰ্বৰ কেইবাখনো ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। এনেকুৱা ধৰণৰ খবৰবোৰ সকলোতকৈ প্ৰথমে চাবলৈ টুডে নিউজ অসম 24 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰিব নাপাহৰিব।